আজি আকৌ বোলে এখেতৰ কি হ'ল বেলেগ এটা খাবলৈ মন গৈছে হেনো ভাবিলোঁ আজি কি বনাওঁ যিহেতু এইবাৰ শাওণ মাহ হৈ আছে শাওণ মাহতো তেনেকৈ মাছ মাংস খোৱাটো নহয়েই সেইকাৰণে কি কৰিছোঁ প্ৰথমে আজি ভেজকে বোলো অকণমান ষ্টাইলটো বেলেগ ধৰণে বনাওঁ সেইকাৰণে প্ৰথমতে পিঁয়াজ এটা আৰু আদা নহৰু পেষ্টটো বনাই লৈছোঁ লগতে পটল আৰু আলু কাটি লৈছোঁ প্ৰথমতে পেনখনত অকণমান তেল দি পেলাই প্ৰথমতে পটল পিঁয়াজ আলু আৰু আদা নহৰু পেষ্টটো দি অকণমান ভাজি লৈছোঁ আৰু সোৱাদমতে অকণমান নিমখ দি দিলোঁ তাৰপিছতে এতিয়া এড কৰিছোঁ অকণমান হালধি অকণমান ৰেড চিলি আৰু অকণমান জিৰা গুড়ি দি অকণমান উতলিবলৈ দিছোঁ তাৰপিছতে এতিয়া এড কৰি পিছে অকণমান গাখীৰখিনি এড কৰাৰ পিছতে অকণমান সিজিবলৈ দিছোঁ উতল অহাৰ পিছতে এতিয়া পনীৰ কেইপিচ দি পেলাই অকণমান সোৱাদ হ'বলৈ অকণমান কচুৰি মেথি দি দিলোঁ এতিয়া আপোনালোকে খাই চাব আৰু সঁচাই বহুত টেষ্টি আছিল কিন্তু খাবলৈ কিন্তু মাছ মাংসতকৈ বহুত টেষ্টি হৈছিল বাকী আজিলৈ বাই